আসসালামু আলাইকুম নমস্কাৰ সকলো বন্ধু বান্ধৱীসকললৈ মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া ৰাতিপুৱা 4:45 হৈছে। ভাবিছোঁ অকণমান ৰাস্তাৰ ফালে ওলাই যাওঁ বুলি। দেখাই থাকিম আপোনালোকক, বাকী ভিডিঅ'টোত চাই থাকিব আপোনালোকে। ৰাস্তাৰ পৰা ফুৰি অহাৰ পিছত চাহ তাহ খাই উঠিয়ে চিধা পাকঘৰত সোমালোঁ। যিহেতু বেটা বেটীহঁতৰ স্কুল আছে, সোনকালে ব্ৰেকফাষ্ট বনাই আজৰি হ'ব লাগিব। আজি ব্ৰেকফাষ্টত বনাব লৈছোঁ ৰুটিৰ লগত বিলাহী চাটনি, আৰু মই বিলাহী ৰেডি কৰি লৈছোঁ। ৰাতিপুৱা সময়খিনিত অকল ব্ৰেকফাষ্ট বনোৱাই নহয়, বেটা বেটীহঁতৰ টিফিন ৰেডি কৰাৰ লগতে সিহঁতক ভালদৰে ৰেডি কৰি স্কুললৈ পঠিয়াবলৈ থাকে। সেইকাৰণে যিমান পাৰোঁ সোনকালে সময়ৰ আগতে কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰোঁ মই। আজি বিলাহী চাটনিখিনি মই যেনেদৰে বনাইছোঁ আপোনালোকে এনেদৰে বনাই খাই চাবচোন, বহুত সোৱাদ লাগে। ৰুটিৰ লগত খাবলৈ বহুত সোৱাদ হয়। বিলাহী চাটনিখিনি বনাবৰ বাবে মই ৰেডি কৰি লৈছোঁ। কেঁচা জলকীয়া কেইটামান, পিঁয়াজ কাটি ল'লোঁ আৰু নহৰু কেইফুটামান লৈ লৈছোঁ। আৰু চাটনিখিনি বনাওঁতে মই তেনেকুৱা বিশেষ একো নিদিওঁ, অকল নিমখ, হালধি গুড়ি আৰু জলকীয়া গুড়িহে দিম। আপোনালোকে ৰুটিৰ লগত ৰাতিপুৱা সময়ত বিলাহী চাটনি বনাই খাই চাব, বহুত সোৱাদ হয় খাবৰ কাৰণে।
খাবলৈ দিয়াৰ আগতে ভাবিছোঁ টিফিনকেইটা ৰেডি কৰি লওঁ। ইহঁতৰ টিফিনকেইটাৰ লগতে আপাকৰ টিফিনো ৰেডি কৰিবলৈ আছে, গতিকে তিনিওটাৰে টিফিন ৰেডি কৰি তাৰ পাছতহে খোৱা বোৱা কৰিবলৈ দিম সিহঁতক। বেটাহঁতক স্কুললৈ পঠিয়াই লোৱাৰ পিছত এইফালে মই লাগি গ'লোঁ ঘৰৰ কাম বনবোৰত। বেটাহঁতৰ স্কুলৰ জোতাকেইযোৰ উলিয়াই লৈছোঁ ধুবৰ কাৰণে, আৰু মেচিনত এগালমান কাপোৰ তিয়াই লৈছোঁ। গোটেইখিনি এইখিনি কাপোৰ ধোৱা কামটো যে সদায় থাকেই। ঘৰৰ কাম বনবোৰ কৰি থকাৰ মাজতে এটা পাৰ্চেল আহিলে। মই ফাৰ্ষ্ট ক্ৰাইত বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, বস্তু মানে বেটীৰ স্কুল বেগ এটা অৰ্ডাৰ কৰিছিলোঁ, আৰু কাম কৰি থকাৰ মাজতে আহিলে। আৰু কিবা এটা বস্তু অহাৰ লগে লগে খুলি চাবলৈ মন যায়, আৰু এইটো বৰ ধুনীয়া বেগটো যেনেকুৱা দেখিছিলোঁ ফটোত তেনেকুৱাই আহিছে। স্কাই বেগৰ বেগ আছিল এইটো বেগটো। আৰু কাম বনবোৰ শেষ কৰি পাকঘৰত সোমালোঁ দুপৰীয়া ৰেডি কৰিবৰ কাৰণে। আজি দুপৰীয়া মিক্স চব্জি এখন বনাম বুলি ভাবিছোঁ। তাৰ বাবে লৈছোঁ অমিতা এটুকুৰা, কোমোৰা এটুকুৰা, গাজৰ, আলু। আপোনালোকে মই বনোৱাৰ দৰে মিক্স চব্জি এনেদৰে বনাই খাবচোন, বৰ ভাল লাগে খাবলৈ, বহুত সোৱাদ হয়। একেবাৰে কম তেল মছলাতেই হৈ যায়। পাচলিখিনি কটাৰ আগতে মই ধুই লৈছিলোঁ। এতিয়া এটা কুকাৰত গোটেইখিনি এনেদৰে ঢালি দিম। লগতে দি দিম আন্দাজ অনুসাৰে নিমখ, আধা চামুচ হালধি, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আৰু 1 চামুচ মিট মছলা, 1 চামুচ পিচা নহৰু, আৰু কাটি ৰখা পিঁয়াজখিনিও ইয়াতে দি দিম। আৰু 1 কাপ পানী দি কুকাৰৰ ঢাকনখন লগাই এটা হুইচেল মৰালৈকে গেছত ৰাখি দিম। পাচলিখিনি হোৱালৈকে এইফালে ৰেডি কৰি লৈছোঁ নহৰু কেইফুটামান, শুকান জলকীয়া, পাঁচফোৰণ আৰু পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া পাচলিখিনি সিজি গ'ল ধুনীয়াকৈ। তাৰ বাবে কেৰাহীত তেল গৰম কৰি ল'লোঁ, আৰু তেলখিনি গৰম হৈ যোৱাৰ পিছত নহৰু, শুকান জলকীয়া, পিঁয়াজ, পাঁচফোৰণ গোটেইখিনি একেলগে তেলত দি ধুনীয়াকৈ ভাজি ল'ম। পাঁচফোৰণখিনি মই আগতীয়াকৈ দিবলৈ লাগিছিলে, কিন্তু মই ভুলতে পিঁয়াজখিনিয়ে আগে দি পালোঁ। আপোনালোকে পাঁচফোৰণ আগতীয়াকৈ দি ল'ব, আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল, আৰু এতিয়া বইল কৰি থোৱা গোটেই পাচলিখিনি ইয়াত ঢালি দিম আৰু ভালদৰে লৰাই দিম, আৰু অকণমান দেৰি সিজিবলৈ দিম। এইখিনি ধুনীয়াকৈ লৰাই ভালদৰে সিজি লোৱাৰ পিছত এইখিনি হৈ গ'ল মিক্স পাচলিৰ আঞ্জা। দুপৰীয়া বনোৱা সিজোৱাখিনি হৈ গ'ল। এতিয়া সময় 11:30 বাজিছে, আৰু আহি ওলালেহি মইনা আৰু তঞ্জিলা। এনেকুৱা সময়ত সদায় চাহ একাপ খাওঁৱেই। আজি সিহঁতি দুজনীৰ লগত আছে, দুইজনীৰ কাৰণেও চাহ বনাই ল'লোঁ, আৰু এনেদৰে বাৰান্দাত বহিছোঁ। দুইজনীৰ লগতে একাপ চাহ খাই লওঁ। আৰু গধূলি নামাজ পঢ়ি চাহ খাই উঠাৰ পাছত বেটাক পঢ়িবলৈ বহাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।